এটা কবিতা যেতিয়া মোৰ কোঠালৈ আহিছিল। কোঠাটোত অকলে আছিলোঁ। বহু সময় একেৰাহে মনতে পাগুলি আছিলোঁ কিছুমান বনৰীয়া শব্দ। মাজনিশা হঠাতে দুৱাৰত টোকৰ শুনি মই সুধিলোঁ, কোন আহিছা এই ৰাতি? দুৱাৰখন খুলি দিলোঁ। তেওঁ সুধিলে, কিয় তুমি অকলে উজাগৰে? কাৰ বাবে এনেদৰে? মই ক'লোঁ, মই আছোঁ মোৰ সতে। একোকে নকৈ আগন্তুক গুচি গ'ল অহাবাটে। দুৱাৰখন বন্ধ কৰি উভতিলোঁ। কোন বা আছিল তেওঁ? আহিছিল কিয় বা? জিৰণি ল'লোঁ বহু পৰ একেৰাহে। সকলো টোপনিত চৰাইবোৰ অমাৱস্যাৰ জোনটো, নিশাটো, দিনত ডালতে সেন্দুৰীয়া হৈ থকা আমটো, নদীখন, বেলিটো আৰু কবি সন্মিলনত মই পাঠ কৰা কবিতাটো, হাত চাপৰিবোৰ ইত্যাদি ইত্যাদি। পুৱতি নিশা দুৱাৰত পুনৰ টোকৰ। একেই শব্দ, একেই ব্যৱধান। বন্ধ কোঠাৰ পৰাই সুধিলোঁ, কোন বাৰু তুমি? তুমিয়েই নে সেই তুমি? নিৰুত্তৰ। কিছুপৰ সময় বাগৰাৰ নিশ্বাসৰ মাথোন অনুৰণন। দুৱাৰখন খুলি মই ক'লোঁ, এয়া মই, মোৰ সতে এতিয়া তুমি। আগন্তুক কোঠালৈ সোমাই আহিল। মুখত এমুকুৰা হাঁহিলব্ধ গহীন চাৱনি। ওৰে ৰাতি তেওঁৰ সতে আছিলোঁ মই, মোৰ সতে তেওঁ। বন্ধ কোঠাত আছিলোঁ ব্যস্ত। লালিত হৈছিল শালীন অশালীন অনেক ইচ্ছা। জন্ম হৈছিল এটা কবিতাৰ। অনেক আমি আৰু আমি যেন লগা সদা অভ্যস্ত শব্দাৱলীৰ।